हेलो नकल हाल तक नतुन भिडिओ स्वागतम जनाइছো আপুনি যদি সেকেন্ড হ্যান্ড মোবাইল এটা লম বুলি ভাবি আছে বা যদি অলরেডি লৈছে সেকেন্ড হ্যান্ড মোবাইল এটা তেতে হলে এই ভিডিওটো আপোনাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট ভিডিও চাওক আমি যেটা সেকেন্ড হ্যান্ড ফোন এটা কিনিব যাও তেতিয়া বৰ বেছি সেই ফোনটোত কি চাও যে ওপৰৰ স্ক্ৰিনখন ঠিকে আছে না নাই ভাঙাটো নাই बैक कैमेरा फ्रंट कैमेरा काहर सुइच केटा काम करि আছে না নাই ফোন অহাজোৱা হৈছে না নাই এইখিনি আমি জেনাৰেলি চোৱা যায় কিন্তু ইয়াৰ ওপৰত আৰু কিছুমান ইম্পৰ্টেন্ট বস্তু থাকে ফোনটোৰ যেনে ধৰক ব্লুটুথ ওয়াইফাই এবিলাকে কাম কৰিছে না নাই তাৰ পিছত চাৰ্জিং পোৰ্ট আছে আপোনাৰ মাইক্ৰোফোন স্পিকাৰ এবিলাকে ঠিকে কাম কৰি আছে না নাই আপোনাৰ স্ক্ৰিনখনত গদে টাচ পেডখনে ঠিকে কাম কৰি আছে না নাই এইবিলাক ইম্পৰ্টেন্ট বস্তু কিছুমান চাব লগা ৰাখে কিন্তু আমি একদম জসতে বঢ়িয়াকৈ কিনিলো এই ফোনটো আৰু পিছত যেটা ইউজ কৰি থকাৰ টাইমত লাহে লাহে এই প্ৰবলেম বিলাক আহিবলৈ ধৰে সো ভিডিওটোত মই আপোনালোকক বঢ়িয়া উপায় এটা ক'বলৈ গৈ আছো যেটো ইউজ কৰিলে আপোনালোকে মোবাইলটো কিনাৰ আগতে সকলোবিলাক আপোনালোকে একদম কম সময়ৰ ভিতৰতে গোটেইবিলাক চেক কৰি চাব পাৰিব কোনটো বস্তু ভালে আছে কোনটো বেয়া আছে গোটেইখিনি আপোনালোকে গম পাব মোবাইলটোৰ বিষয়ে মোবাইলটো কিনাৰ আগতে সো তাৰ পাছত আপোনালোকে কিনি আনক তাৰ পাছত আপোনালোকে পস্তাব লগিয়া নহয় সো সেইভাবে যদি জানিব বিচাৰে ভিডিওটো একদম শেষলৈকে চাই থাকিব যদি নতুনকৈ হৈছে চেনেলত তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বটনটো আছে এটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ কাষতে বেল আইকনটো পাই যাব এটো ক্লিক কৰি দিব সো ভিডিওটো একদম শেষলৈকে চাই থাকক সো এটা মোবাইলটো কিনাৰ আগত চেক কৰিবৰ কাৰণে আপোনালোকে সেই মোবাইলটোৰ এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব যেটোৰ নাম হৈছে টেষ্ট এম হাৰ্ডৱেৰ বুলি আপোনালোকে প্লে ষ্টৰতো পাই যাব বা ডেসক্ৰিপচনতো ডাইৰেক্ট লিংকটো পাই যাব তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব সো এটা সেই এপ্লিকেশনটোত কেনেকৈ চেক কৰিব গোটেইখিনি আপোনালোকক মোবাইল স্ক্ৰিনত দেখুৱাই আছো সো এপ্লিকেশনটো ডাউনলোড কৰাৰ পাছত ওপেন কৰি ল'ব তাৰ পাছত তলত নেক্সট কেটা কৰি দিব ইয়াতে আপোনালোকে কেইটামান পাৰমিশন দিব লাগিব পাৰমিশন কেটা এলাউ কৰি দিব কিন্তু টেষ্টটো হোৱাৰ পাছত চেক কৰা হোৱাৰ পাছত আপোনালোকে এপ্লিকেশনটো মোবাইলৰ পৰা আনইনষ্টল কৰি দিব তাৰ পাছত এনেকুৱাকৈ ইন্টাৰফেসখন আহি যাব ওপৰত আপোনালোকে প্ৰথমতে দুটা অপচন পাব কুইক টেষ্ট আৰু ফুল টেষ্ট বুলি কুইক টেষ্টটো মই এতিয়া আপোনালোকক কৰাই দেখুৱাই আছো তাৰ পাছত ফুল টেষ্টৰ কথা কৈ আছো ফুল টেষ্টত আপোনালোকে গোটেই যিমান যি স্ক্ৰিন আৰু ওয়াইফাই ব্লুটুথ চাৰ্জিং যিমান যি আছে সব আপোনালোকে ফুল টেষ্টত কৰিব পাৰিব সো এটা কুইক টেষ্টটো আপোনালোকক কৰাই দেখুৱাই আছো কুইক টেষ্টৰ প্ৰথম ষ্টেপত আপোনাৰ ইয়াতে স্ক্ৰিনখনত গোটেইখিনি ঠিকে আছে না নাই হেতু চেক কৰিব এৰে স্টাৰ্টত ক্লিক কৰিলে চাব পাৰে ইয়াতে বক্স বিলাক আহি গৈছে বক্স বিলাক আপোনালোকে এনেকৈ ক্লিয়াৰ কৰিব লাগিব যেতিয়া গোটেই স্ক্ৰিনখনে ঠিকে আছে না নাই ইয়াতে চেক কৰিব এইখিনি কৰাৰ পাছত ইয়াতে স্টেপ 1 কমপ্লিট হৈ গল স্টেপ 2 ত আপোনাৰ ইয়াৰ পিচটো চেক কৰিব আপোনাৰ যেটো ফোন কৰিলে আমি যেটো শুনা পাও সেই ইয়াৰ পিচটো আপোনালোকে চেক কৰিব ইয়াৰ পিছত তিনিটা মান নম্বৰ হ'ব হেকিটা শুনিব লাগিব সো হেকিটা মই প্ৰথমতে শুনি আছো 𝐶680 এই তিনিটা নম্বৰ ইয়াতে কৈছে নম্বৰ কেটা কোৱা মানে মই ঠিকমতে শুনিছো না নাই হেতু ইয়াতে চেক কৰিব 680 সো এটো কৰাৰ লগে লগে স্টেপ 2 কমপ্লিট স্টেপ 3 ইয়াতে মাইক্ৰোফোনটো নিজে নিজে ইয়াতে চেক কৰিব মাইক্ৰোফোন চেক হৈ আছে সো স্টেপ 3 কমপ্লিট হৈ গল কুইক টেষ্টটো মৰিয়াতে কমপ্লিট হৈ গল তাৰ পাছত যদি ফুল টেষ্টটো কৰিব বিচাৰে ইয়াতে ফুল টেষ্টত ক্লিক কৰি কিনে আপোনালোকে কৰিব বৰ্তমান ইয়াতে দুটা টেষ্টে দেখাই আছে কাৰণটো কৈ আছো ইয়াতে চাব পাৰে 21টা টেষ্ট আছে টোটাল ফুল টেষ্টত তাৰে 19টা মই অলৰেডি কৰিছো বাবে ইয়াতে মাত্ৰ ব্লুটুথ আৰু জিপিএছ টো কৰা নাই এভাবে এই দুটাটো দেখাই আছে আপুনি কৰিলে গোটেই 21টা টেষ্টে তাৰ পৰা কৰিব পাৰিব আৰু সেই 21টাটো ইয়াতেও তলত দিয়া আছে চাব পাৰে স্পিকাৰ মাইক্ৰোফোন হেডফোন এইবিলাক ওয়াইফাই এইবিলাক তলতো আছে ইয়াৰ পৰা এটা এটাকে যদি কৰিব বিচাৰে কৰিব পাৰে এটা ক্যাটাগৰীত ভাগ কৰা আছে কানেক্টিভিটি যদি যায় ওয়াইফাই ব্লুটুথ এইবিলাক আছে হাৰ্ডৱেৰত যদি যায় ইয়াতে চাব পাৰে চাৰ্জাৰ আছে ফিংগাৰপ্ৰিন্ট আপোনালোক কৰি দেখুৱাই আছো এটা স্টাৰ্টত ক্লিক কৰিলে চাব পাৰে মই ফিংগাৰপ্ৰিন্টটো লগাৰ পাছতে দো হৈ গৈছে এই টেষ্টটো সো তাৰ পাছত এনেকুৱাকৈ আপোনালোকে যদি এটা এটাকেও কৰিব বিচাৰে ইয়াৰ পৰা কৰিব পাৰিব এতিয়া মই আপোনালোকক চাৰ্জাৰটোও দেখুৱাই আছো চাৰ্জাৰত ক্লিক কৰিলে ইয়াতে স্টাৰ্টত ক্লিক কৰাৰ পাছত মই ইয়াতে চাৰ্জাৰ পইণ্টটো এটো কুমাই দিছো চাব লাগে হৈ গল চাৰ্জিং পইণ্টটো যে ঠিকে আছে হেতু আপোনালোকে ইয়াৰ পৰা
গম পালে সো এনেকুৱাকৈ আপোনালোকে টেষ্টবিলাক ইয়াৰ পৰা কৰিব পাৰে গোটেইবিলাক টেষ্ট আছে ফুল টেষ্ট আপোনালোকে চাই লওক তাৰপিছত এপ্লিকেশ্যনছটো আনইনষ্টল কৰি দিলেও কথা নাই তাৰপিছত আপোনালোকে সেকেন্ড হ্যান্ড ফোনটো কিনি আনক তাৰপিছত আৰু প্ৰবলেম নহয় যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক এটা কৰি দিব আৰু কেনে লাগিল জনাব মোক কমেন্ট বক্সত যদি কিবা প্ৰবলেম পায় হেটো কমেন্টত লিখি দিব সো আজিলৈ মানে নেক্সট ভিডিওত লগ পাম আৰু সৰি নতুন যদি নতুনকৈ আহিছে চেনেলত তলত ৰঙা ৰঙা সাবস্ক্ৰাইব বটনটো আছে এটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ কাষতে বেল আইকনটো বাজি যাব হেটো ক্লিক কৰি দিব সো আজিলৈ মানে নেক্সট ভিডিওত লগ পাম ধন্যবাদ জয় অসম